উঠক আপুনি গা ধুই পৰিব হা গা ধুই পৰিব না ধুনীয়াকৈ এইটো লওক এইটো গা ধুই পৰি ল'ব এইটো পেন আছে গা ধুই পৰি ল'ব হা আৰু এইটো পৰি পূজাত ঘূৰিব। আসসালামু আলাইকুম নমস্কাৰ মই শহীদুল ৰহমান আপোনাৰ লগে স্ক্ৰীনত দুটা বুঢ়া বুঢ়ী চাই আছে। এই বুঢ়া বুঢ়ীক লৈ মই আগত এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব। মই ইয়াতো হোটেলৰ পৰা ভাত কিনি আনি দিছিলোঁ। মই আকৌ এইফালেদি গৈ আছোঁ, এই বুঢ়া বুঢ়ীক মই লগ পালোঁ। মই ওচৰত গ'লোঁ, মই নিজে বহি ল'লোঁ সিহঁতৰ ওচৰত আৰু সুধিলোঁ, খুৰা আৰু খুৰী আপোনালোকে কি হৈছে? আপোনালোকে বহুত টেনশ্যনত আছে। দুইটাই ক'লে, বাবা আমিতো অসহায় মানুহ, আমাৰ ল'ৰা ছোৱালী কোনো নাই, পূজা আহি গ'ল, আমাৰতো ভাল কাপোৰো নাই, কি কৰিম আমি? মই ক'লোঁ, খুৰা ধৰি লওক ময়ে আপোনাৰ ল'ৰা, আপুনি একো টেনশ্যন কৰিব নালাগে, আপোনালোকে ইয়াত বহি থাকিব, মই আপোনাৰ কাৰণত কাপোৰ কিনি আনি আছোঁ। আৰু আপোনালোকৰ কাৰণত মই দুটা চাবোনো কিনি লৈ আহিম। চাবোন দুটা দি আপোনালোকে ধুনীয়াকৈ গা ধুব, সেইফালে কাপোৰযোৰ পৰিব আৰু আপোনালোকে এই কাপোৰ পৰি পূজা চাবলৈ যাব। আৰু মই আপোনাক অলপ পইচাও দিম, আপোনালোক দুটাই পূজাত মিঠাই খাব। কৈ ফালে মই কাপোৰ দোস্ত এই খুৰা আৰু খুৰীৰ কাৰণে মই কাপোৰ লৈ আহিলোঁ। দোস্ত মই আপোনালোকক এটাই আহ্বান কৰিছোঁ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে আৰু মোৰ ভিডিঅ'বিলাক নাচায়। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব, আপোনালোকে চালেহে মই এনেকুৱা অসহায় মানুহবিলাক বেছিকৈ হেল্প কৰিব পাৰিম। আপোনালোকে এটাই আহ্বান কৰিছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। উঠক আপোনালোকে উঠক এইটো লওক আপুনি গা ধুই পৰিব হা গা ধুই পৰিব না ধুনীয়াকৈ এইটো লওক এইটো গা ধুই পৰি ল'ব এইটো পেন আছে গা ধুই পৰি ল'ব হা আৰু এইটো পৰি পূজাত ঘূৰিব। কওক আপুনি পূজাত ঘূৰিব না আৰু চাবোন দি আছোঁ হা চাবোন দি আছোঁ। এইটো ল'ব চাবোন পুৰা এইটো ল'ব ধুনীয়াকৈ গা চা ধুই পেলাই এইটো কৰিব হা এইটো পৰি পূজাত ঘূৰিব হা ঠিক আছে ঠিক আছে। ভাতটোতো খাই লৈছে, ভাতটো দি দিছিলোঁ, ভাত খাইছে ঠিক আছে হা দোস্ত এই খুৰা খুৰী মই আগত এটা ভিডিঅ' বনাইছিলোঁ। খুৰা খুৰীক মই মানে হেৰি কৰিছিলোঁ, আজি মানে আকৌ আহি তেজপুৰ আহি আকৌ মই খুৰা খুৰী লগ পালোঁ। লগ পোৱা হ'লে মই চালোঁ খুৰা আৰু খুৰী মানে গাত কাপোৰ নাই, কাপোৰবিলাক আছে বহুত লেতেৰা কাপোৰ। মই নতুনকৈ এটা কাপোৰ খুৰীক দিলোঁ, খুৰাক পেণ্ট চাৰ্ট দিলোঁ আৰু এই এটা গা ধোৱা চাবোন আৰু এটা মানে খুৰাকো গা ধোৱা চাবোন দিলোঁ। সিহঁতে গা চা ধুই কাপোৰবিলাক পৰিব আৰু নালাগে আপুনি মান নিচিনা নালাগে মান নিচিনা আপোনালোকৰ মান নিচিনা টকা পইচাটো কমাই ল'ম, কাপোৰ কমাব পাৰিম। কাপোৰ কাৰণে কেনেকৈ কান্দি আছোঁ মই। আপোনালোকে এইটো খাই ল'ব, খাই ল'ব হা। আশীৰ্বাদ লাগে, সিহঁতৰ টকা পইচা নালাগে, বুজা নাই না। মই ডাঙৰ ঘৰৰ ছোৱালী নহয়, মই কিয় আছোঁ তোৰ লগতে, তই গৰীব ময়ো গৰীব। ঠিক আছে আহোঁ হা, মই আহি যাওঁ হা।